ডাৱৰীয়া বতৰ, ভাবিলোঁ পৰক আৰু মাটনকে খাওঁ আজি। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোককো দেখাওঁ। সকলোৱেতো বনাব জানেই, মইনো কেনেকৈ বনাওঁ তাকে দেখাওঁ বুলি এয়া বনাইছোঁ। সেইফালে মই পৰকখিনি অলপ মছলা দি সানি লৈছোঁ। বেলেগ একো মছলা দিয়া নাই, জিৰা, ৰেড চিলি অলপ দিছোঁ আৰু নিমখ হালধি দি সানি লৈছোঁ। বিলাহী দি বনাম মই। এইফালে মই মাটনখিনি প্ৰায় মেৰিনেট কৰি অলপ টাইম মই ফ্ৰিজত ৰাখিছিলোঁ। সেয়া মই মছলাও ৰেডি কৰি লৈছোঁ, সেয়া ফ্ৰিজিং কৰি ৰাখিছিলোঁ। এতিয়া মই আলুকেইটুকুৰা ফ্ৰাই কৰি ল'ম। এইবিলাক ঘৰুৱা আলু হয়, অসমীয়া আলু। এয়া আলুকেইডোখৰ মই ফ্ৰাই কৰি ল'ম। এতিয়া মই এই মছলাকেইটা অলপ ৰঙচুৱা হ'ব দিম। দুটা শুকান জলকীয়া দিছোঁ আৰু তেজপাত দিম। দুটা তেজপাত দিছোঁ, এইকেইটা অকণমান ৰঙচুৱা হ'ব দিম। এনেকৈ অলপ লৰাই দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিম। এয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মানে কম জুইত অলপ টাইম ভাজিলে খাবলৈ সোৱাদ হয় মাংসবিলাক। এনেকৈ মই লৰাই অলপ টাইম ভাজিম, ব্ৰাউন কালাৰ হ'ব দিম পিঁয়াজখিনি। এতিয়া মই আদা নহৰু পেষ্টটো দি দিম। এয়া আদা নহৰু পেষ্টটো দি দিছোঁ। এতিয়া মই এইখিনি এটা ভোট জলকীয়াও দিছোঁ। এইখিনি মই এতিয়া ৰঙচুৱাকৈ ভাজিম। এইফালে মই আকৌ পৰকখিনিও সিজাই আছোঁ। এয়া মই পৰকখিনিও বনাই আছোঁ, দেখিছেনে? এয়া কালাৰটো ধুনীয়া আহিছেনে বাৰু? এয়া বিলাহী মই এতিয়া এড কৰি দিছোঁ, কালাৰটো ধুনীয়া আহিছে। এয়া মোৰ পিঁয়াজখিনি কালাৰিং হৈ গ'ল। এয়া এতিয়া মই ইয়াত মাংস এড কৰি দিম। এয়া কালাৰ আহি গ'ল আৰু পিঁয়াজখিনি, এয়া দেখিছেনে? এতিয়া মই মাংসখিনি এড কৰিব পৰা হৈ গ'ল। এয়া মাংসখিনি মই এড কৰি দিছোঁ। মাংসখিনি প্ৰায় মই কম জুইত মানে প্ৰায় 20-25 মিনিট লৰাই ভাজিম আৰু লাহে লাহে ভাজি থাকিম এনেকৈ। ছাগলী মাংস এনেও টাইম লাগে সিজিবৰ বাবেও, আৰু যিমানেই মাংসটো ভজা হয় সিমানেই সোৱাদ হয় খাবলৈ। এনেকৈ মই অলপ টাইম ভাজি থাকিম। এইফালে মোৰ পৰকখিনিও হৈ গ'ল প্ৰায়। এয়া মাটনখিনি এয়া কালাৰিং আহিছে আৰু এতিয়া মই আলুখিনি ইয়াত দি দিছোঁ। এয়া কালাৰ আহি গৈছে মাংস। এতিয়া মই প্ৰায় 10 মিনিটমান এনেকৈ ভাজিম আলু দিয়াৰ পাছত। এনেকৈ প্ৰায় ভাজিম, ৰঙচুৱা হ'ব দিম। ইয়াত অকণমান যদি জালুকৰ গুড়া দিয়া হয় তেতিয়া আৰু সোৱাদ হয়, কিন্তু আমাৰ সকলোৱে মানে জালুক নাখায়, সেইবাবে দিয়া নাই। এতিয়া মই অলপ টাইম এনেকৈ ভাজিম। সেয়া পানী দিব পৰা হৈছে আৰু এতিয়া এনেকৈ লৰাই মই ভাজি থাকিম। এয়া প্ৰায় হৈছে আৰু এতিয়া মই পানী এড কৰিম আৰু দেখিছানে? মাংস প্ৰায় সিজিয়ে গ'ল। এতিয়া মই উতলা গৰম পানী অলপ দি দিছোঁ, এয়া জোখমতে। এতিয়া মই 2টা চিটি হ'ব দিম। 2টা চিটি মৰাৰ পাছত মই আপোনালোকক দেখাম। এতিয়া মই 2টা চিটি মাৰিব দিম। এয়া মোৰ মাংস ৰেডি হৈ গ'ল খাবৰ বাবে। এয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া আমাৰ খাবৰ ৰেডি হৈ গ'ল।